এই 5 বছৰত ভালো হিন্দি বকলে আগে চুলি বকলে মোৰ মন বুঢ়া নাই মন একেবাৰে কণীৰ কাপোৰৰ দৰে হৈ আছে মোৰ এতিয়া মই চুচি কেইটা লং পেণ্ট পিন্ধি ওলাই গেলি মোক এতিয়া ডেকা বুলি ক'ব এ হনি চালে আৰাম ধৰা নিবং যোৱা খালি মোক জ্বালা কালা কৰি গ'লে মায়ে আমাৰ চাই ই মৰিব লাগছিল চেৰা এনে ধৰ মই বনাওঁতে চাবোন দি পেলাৰো দে কথা কথা মানে কি আৰু 5 দিন বনাব লাগিব মোৰ ভাগে ভাল হ'ব নাই না নৰম হ'ব নবি তই তই 5 দিন তই ভৰিৰে ৰাতি চাব লাগছিল লাগছিল? ৰাতি এতিয়া মই কি কৰিব লাগে তই ক'লে তোৰ 5 বছৰে হ'ল তোৰ এই 5 দিন চাহ বনাৰ তোৰ ইচ্ছা নহয় আৰু মায়েৰে বিয়াৰ দিনাৰ পৰাই মৰা লগা দিনা গেলি মোক চাহ বনাই হৈ আছিল বুজিছা মই সেইকাৰণে গৌৰৱ অনুভৱ কৰোঁ একদম প্ৰতি হিচাপে বুজিছা তই তই লাগ কৰিব লাগছিল মই লাগিব লাগছিল কাঁচাবাৰীত মায়ে বুকানতে এই অক্সিজেন লেভেল কমি পেলাই মৰি গৈছি অক্সিজেন লেভেল কমি যায় মাৰি মাৰা গৈছি হা হাৰামজাদা কথা বিয়া কি 100-200 টকাৰ বস্তু নেকি বিয়াখন হবালে কমচে কম 2 লাখ 3 লাখ টকা লাগব আৰু 2 লাখ 3 লাখ বাদে দিয়ে বাৰ আদিকে চিলিণ্ডাৰতে ভৰ্তি কৰিব পাৰা নাই বুজিছা আৰু মোৰ তলৰ সেই লাজো লাগে আপা আণ্ডাৰ পেণ্টটো দিন চাবেই নৰি মই পিন্ধাতে হওঁতে আন্ধাৰ আৰু চকু বুজি পিন্ধি বুজিছা এনাই ভিতৰ আছে তাক চিলাওতে মেজৰ অপাৰেশ্যন কৰা পিয়া হৈছে বুজিছা নাম জানাই বুজছো দে তই কৈ আছ ভিতৰত যা বিয়া পাতি বিয়া লাগে নিৰ্বাম মচা খালা কি মই জ্বালা জ্বালা কৰি পেলাই চাও তাই কি এই ঘরটোতেই তাই মেখলা হাজারও পিন্ধার ঘুমি চাও বি তো কি ভাবছে না হবো না তোরা দিয়ে শুনি চাবা এবারে দি 5 বছরে হল তোরও বয়স 25 বাই 30 হল এই মোরও বয়স 65 বাই 70 হল হ্যাঁ তুই বিয়া হওয়া চিন্তা করছে না কি বিয়া হল কি বইয়ে বিয়া খেলা বলা পয়সা কম করবেন আমার বসে গেছে দেখুন তো দেখুন তোমার মই টাকা দেখুন তোমার আমার ডাক্তার তোমার দেখুন তোমার নিৰ্বাম চা উপায় দে এই বেৰতে যোৱা খালি জ্বালা জ্বালা কৰি পেলাই এই তাই মোক কি কওঁ দে তাই ফোন কৰিছি কি কওঁ হেল্ল' হ'ব লগা বাৰু কচোন হে দেউতাই তোমাক কথা কৈ নেকি বেৰটা নাই ইও মোক কৈ আছে নহয় অলপ মানে অলপ পইচা প্ৰব্লেম হৈ আছে হা এই বছৰতে জ্ঞান পাতি ল'বা দেউতাই কিবা কয় নেকি দিয়াচোন বিয়ে কওকচোন হে নাই পাতিম হে পইচা অলপ প্ৰব্লেম হৈছে এটা পইচা মানে নাই ৰ কলেজ বুলি ভাল আছে নাই কলেজ নানো নেকি হেৰি এটা কাম কৰক যদি আপুনি বিচাৰিছে বিয়াখন কি পাতা ভাল হ'ব নেকি তিনিজনৰ মাজত কইনা এইখনি আৰু আপুনি কি কৈছে 1টা বজাত আৰম্ভ কৰিব বিয়া 2টা চেষ্টা কৰিব সেইটো বেয়া নহয় আধা ঘণ্টাতে বিয়া আছে আমাৰ মানে 2 লাখ টকা বাচি যায় ইয়াৰ আপোনালোকৰো ভাল আমাৰো ভাল হেৰি কৰোঁ দিয়ক ফুটক কাটো ইয়াক অলপ মই ট্ৰেইনিং দিয়া এক্সাৰচাইজ দিওঁ জেউৰা বাঢ়াৰ ট্ৰেইনিংটো ক'ত বা কিমান কাটাৰ বেৰা আছে বাঢ়াব নালাগিব ডক্টৰ থলোঁ ন ভাল বাচি গৈছে দেই এদিকে চালে খৰি পেলাইছে নহয়নে আৰু মোৰো কণ্ঠ ঘূৰি গৈছে একেবাৰে হাতত দি কি সোমাই থাকে কি আনিলো এইটো দেউতা খালাম বৰ সংস্কাৰী মোৰে দূৰণি নাই খালা দে কি আজ আমার বিয়া যাবার 2 দিন হল তুমি কি খুতুম কে থাকা দো সাথে তাকে না জানা কি খাবার হতে কি কইছিলা ফিজিক্সত এমএ পাস করা বলে আর তেলা করি সকি তোমাক চাবা যাওঁতে কি বুলি কৈছিলো মই ফিজিক্সত এম এ পাছ কৰা বুলি কৈছিলো মই কিবা কাম নকৰোঁ বুলি কৈছো নেকি চাকৰি নকৰোঁ মই এইগিলা কামেই কৰোঁ কিবা গমেই পেলাক নেকি এই বোৱাৰী ফিজিক্সৰ এম এ পাছ নহয় বুঢ়া বেয়া আৰু কিয় বেয়া এক্সট্ৰাকে নাচিলে কি বেয়া কয় কোনো
ঐ বা আমি দেখা দেখে দেখি মেকৰি বুলি বাঘ ধৰি আনিলো নেকি তাই যে চব কথা বিলাক তোৰ মুখেদি বুজিছা না তই বল্লা বল্লিকে কামৰাব তাৰ দূৰে দূৰে থাকিবি বুজিছা না বাৰে এই পামে নহৰ পাই এই বৰ জ্বালা কালা আছি এই নিজে সাৰিব লগা আছিল ল'ৰা মানুহৰ কঁকালত যায় এতিয়া ছোৱালী মানুহৰ কঁকালৰ ভাই জাগা আছে কি গমেই পালাক বোধাই মোৰো বহুত টেনচন আছে ভালে হৈছে যাব কিনো চিন্তা কৰিম বাচা এই আপিক বিয়া দি ঘৰৰ গোটেই কামখিনি ময়ে কৰিব লগা আছিল ঘৰৰ দৈয়ে আছিলো তাই গৈ বিয়া দি গোটেইখিনি কামখিনি ময়ে কৰিব লগা হৈছে আগতো তয়ে কৰিছিলি ৰ পানীনো ক'ত কৰিছিল এলাখান বাদ দি বিয়া যোৱা শুনছিলো এই দৌৰে যোৱা পৰহি বিয়া গেল কি বিয়া গেলে পৰহি মই গমেই বনাই তোৰ কাষতে মোৰ ঘৰ তই পাত মাৰিলি মই থাকিব তোৰ গন্ধ মই বিয়াৰে গন্ধ বনাই গন্ধ পোৱা নাই নহয় গন্ধ মই দিয়া নাই মাত্ৰ 3জন মানুহেদি বিয়াখন খেদাইছো ভালে কৰিছে দেই ল'ৰা কি কৰেনো ল'ৰাই কি কৰে মানে সি ফিজিক্সত এনে পাছ কৰা চলি সি আৰু পাণ্ডৱান দিব না সি চাকৰিয়ে কৰে কি কয় এই ফিজিক্সত এমে মই তো পঢ়া নাই সি পানীত ঠগে ঠগে নিলাক নেকি কিনো কয় সঁচা কৈছা নেকি তই পানীত ফোন কৰি চাবিছো দে মই যাওঁ দেই এই ভালে ভালক পাই যাবলে ভালক পাই মই যাওঁ দেই ই মোক ঠাট্টা কৰি গেল নেকি ভালে পাই ভালক যাবাৰে পাই ভালক ই মোক ঠাট্টা কৰি গেল নাকি আরে পাকো বলি না মেসে কি কৈছে বলি না মোৰো মই ভাবছোৱে ৰ তাই পঢ়া শুনা নাই ও মাই এবিসিডির ফলা গেছনে সারে হচ্ছে জিমক হেৰি কৰা তুমি পঢ়ি থাকা অলপ মই দোকানৰ পৰা ওলা বাপরে বাপ ভাল বাচলো ইচ্ছে ফাঁচি মূল্য এই ফিজিক্সত এম এ পাছ কৰা বুলি কৈ পেলাই চাওঁ ৰ এই কি পঢ় শুনো মই এবিচিডিৰ ফলা আমি পঢ়াতে 5খান মান আছিল এতিয়া 6খান মান হ'ব পাৰে দে এবিচিডিৰ ফলা 6খান গম পালো দে কিমান পঢ়া হনি কি পিছা গরিরে যে পড়া নয় তোরা পড়ি মূল্য এবিসিডির বলা বলা 7খান না 6খান তাই কি ট্রিপল এমএ করছিল না ও বেচি আর কথা না দিয়া যাবারে হালকে বেশি দিয়া তো খাও তাই যাবার ওরে বেশি আর বুঝছে না ও কি করিছে তাই তিয়া নে পড়েছে বারে ও বারে আরে তুমি মাকছে তো আরে বাবা কি গেছো কি বেশি দেশে গান ফলো আমি পড়াতে 6খান মান আছে নাকি বাবা বাল্লা নিয়ে 6খান মান ফলাই বেশি দিন মানে ও যাবারে হালকে বেশি বুঝছে না কইয়া বানানগে এটা কোনো কথা নাই পড়াতে ডাঙর বস্তু নহয় না নহয় তোরা রুগী রাখলি তুমি যাবা দি যাবারে হালকে বেশি কোনো কথা নাই বুঝছে না মিলা কিছু